মোৰ নাম ৰজনীনা পাৰভিন। মই এইবাৰ অনুষ্ঠিত লোকসেৱা আয়োগৰ APSC CC 2024ত ভিডিঅ'ত ৰেংক 1 লাভ কৰিবলৈ সামৰ্থ্য হৈছোঁ। আৰু মই মোৰ এই যিটো সফলতা সেইটোৰ কাৰণে মই মোৰ পেৰেণ্টছক অশেষ ধন্যবাদ জনাব খোজো, কাৰণ তেওঁলোকে মোৰ এটা ছাকচেছৰ পিলাৰ হিচাপে থিয় দি আছিলে সকলো ষ্টেজত। তো তেওঁলোকে মোৰ সফলতাৰ মূল যিটো প্ৰেৰণা বুলি ক'ব খোজো। মানে সৰু বুলি নকওঁ, কাৰণ আজিকালি সৰু গাঁৱতে হওক বা যিমানখিনি ভিতৰুৱা অঞ্চলে হওক মানুহে পাই যায়, কাৰণ অনলাইন এভেইলেবল চৰ্চবিলাক সকলো থাকে। চ' সেইটো মই সৰু জেগা বুলি নাভাবোঁ আৰু, কাৰণ যিহেতু অনলাইন এক্সেছ আছে সকলোৰে, সকলোবিলাক বস্তু এভেইলেবল হয়, মানুহে আজিকালি সকলো বস্তু জানে। তো সেইটো সৰু গাঁও বুলি মই নাভাবোঁ আৰু এতিয়া। আৰু সকলোৱে যাতে বস্তুখিনি এভেইলেবিলিটি আছে, তো সেইটো হয়। ইউথ সমাজক মেছেজ দিব ক'লে মই পেশ্যনছটো যাতে ৰাখে তেওঁলোকে, কাৰণ এটা বহুত দীঘলীয়া হয় এক্সামটো। প্ৰিলিমছ, মেইনছ আৰু ইণ্টাৰভিউ 3টা ষ্টেজত সম্পন্ন হয়। গতিকে তাত ফেইলিয়াৰ আৰু ছেটবেকছ বহুতখিনি থাকে। তো সেই ক্ষেত্ৰত তেওঁলোকে যাতে পেশ্যনছটো ৰাখে, সেইটোৱে মই ক'ব খোজো।